নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত তৃতীয় শ্ৰেণীৰ পৰিৱেশ পাঠ নং 6 আমাৰ চৌপাশৰ প্ৰাণীবোৰ পাঠটোৰ গোটেই প্ৰশ্নৰ উত্তৰসমূহ ভিডিঅ'ৰ যোগেদি আজি আমি আলোচনা কৰিম। অনুশীলনী 1 নম্বৰ, এটা শব্দত উত্তৰ লিখা। ক, পানীত সাঁতুৰিব পৰা চৰাই এটাৰ নাম। উত্তৰটো মই এখন বহীত লিখি লৈছোঁ, তোমালোকে চাই লোৱা। উত্তৰ, পানীত সাঁতুৰিব পৰা চৰাই এটাৰ নাম হ'ল ঢোঁৰাকাউৰী। খ, আটাইতকৈ ডাঙৰ চৰাইবিধৰ নাম। উত্তৰ, আটাইতকৈ ডাঙৰ চৰাইবিধৰ নাম হ'ল উট পক্ষী। গ নম্বৰ, মাটি আৰু পানী উভয়তে থাকিব পৰা প্ৰাণী এবিধৰ নাম। উত্তৰ, মাটি আৰু পানী উভয়তে থাকিব পৰা প্ৰাণী এবিধৰ নাম হ'ল ভেকুলী। ঘ, বেগাই যাব পৰা দুবিধ প্ৰাণীৰ নাম। উত্তৰ, বেগাই যাব পৰা দুবিধ প্ৰাণীৰ নাম হ'ল সাপ আৰু জেঠী। 19 নম্বৰ, জঁপিয়াই যাব পৰা দুবিধ প্ৰাণীৰ নাম। উত্তৰ, জঁপিয়াই যাব পৰা দুবিধ প্ৰাণীৰ নাম হ'ল ভেকুলী আৰু শহাপহু। 2 নম্বৰ, খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰিব দিছে, মই উত্তৰবিলাক লিখি ৰাখিছোঁ, তোমালোকে চাই লোৱা, মই পঢ়ি দি আছোঁ। ক নম্বৰ, চৰাইৰ হাড় ফোঁফোলা হোৱা বাবে দেহটো পাতল। খ, পানীত থাকে বাবে মাছ এবিধ জলচৰ প্ৰাণী। গ, ঐ পৰুৱাই মাটিৰে ঔ-সাফলো সাজি থাকে। 3 নম্বৰ, ঘৰচীয়া প্ৰাণীয়ে আমাক কোনবোৰ কামত সহায় কৰে। উত্তৰ, ঘৰচীয়া প্ৰাণীয়ে আমাক খেতি, দোহন বাহন আৰু পাহাৰা দিয়াৰ কামত সহায় কৰে। 4 নম্বৰ, মাছে কেনেকৈ পানীত সাঁতোৰে। উত্তৰ, মাছে দেহৰ ফান আৰু ফিছাৰ সহায়ত পানীত সাঁতোৰে। 5 নম্বৰ, ছবিত দেখুওৱা প্ৰাণীবোৰৰ নাম আৰু সেইবোৰ ক'ত থাকে লিখা। ছবিত দিয়া প্ৰাণীবোৰৰ নাম লিখিব কৈছে আৰু সেইবোৰ ক'ত থাকে এইটো লিখিব কৈছে। মই এখন বহীত লিখি ৰাখিছোঁ, তোমালোকে চাই লোৱা। প্ৰথম ছবিটো কি আছিল? মাছৰ। তেনেহ'লে মাছ ক'ত থাকে এইটো আমাক লিখিব লাগে। ক, মাছ পুখুৰী বা নদীত থাকে। খ, কুমটি। কুমটি ক'ত থাকে? মাটিৰ তলত থাকে। গ, শহাপহু। শহাপহু ক'ত থাকে? বন জংঘল বা গাঁতত থাকে। 6 নম্বৰ, শব্দ শৃংখলাটোত থকা ঘৰচীয়া প্ৰাণীবোৰ বাছি উলিয়াই চিনেৰে ঘেৰ দিয়া। ঘৰচীয়া প্ৰাণীবোৰ উলিয়াই ঘেৰ চিন দিব কৈছে, মানে যিবোৰ প্ৰাণী ঘৰত থাকে সেইবোৰ আমাক উলিয়াই এই বাকচৰ পৰা উলিয়াই ঘেৰ চিন দিব লাগিব। চাই লোৱা কি হ'ব। এইটো দিয়া আছে, এটা দিয়া আছে হাঁহ। কি হ'ব? মেকুৰী। মেকুৰীত ঘেৰ চিন দিবা। তাৰপিছত ছাগলী, কুকুৰ আৰু কি? কুকুৰা। এইটোত ঘেৰ চিন দিবা। এইবোৰ প্ৰাণী ঘৰচীয়া জন্তু।